হেল্ল' আসসালামু আলাইকুম। উঠিলোঁ আজি উঠা অকণ দেৰি হ'ল, 7:22 মানতে উঠিছোঁ। তাৰপৰা উঠিছিলোঁ মই 6:30 উঠিছিলোঁ। তাৰপিছত কি হ'ল, মোৰ এটা ইমান জ্বলালে, সেই মূৰটো মাৰোঁতে মোৰ মানে বিচনাৰ পৰা উঠা 7টা বাজি পাৰ হৈ গ'ল মানে। উঠিয়ে দেখিছেনে বেডখন এনেকৈ ঠিক কৰি ল'লোঁ। এইখিনি যে মই এৰেঞ্জ কৰাই নাই, এনেকৈয়ে থৈ দিছোঁ, কৰিব টাইমেই পোৱা নাই। আৰু সেইখিনি এতিয়া মৰ্ণিং পঢ়িছিলোঁ যে, মই ঠিক কৰি ল'ম এতিয়া। ইয়াত ইমান ঠাণ্ডা পৰা নাই আৰু ইমান মানে কি কয়, ৰাতি ঠাণ্ডা লাগে কিন্তু দিনত গৰম লাগে। এতিয়া যাওঁ ওপৰৰ পৰা কাপোৰখিনি আনোগৈ, লৈ আহোঁগৈ বলক। ফেন চলাই থৈছে, কাপোৰ শুকুৱাইছে। এইখন মোৰ বাহিৰখন, ওপৰলৈ যাম মই এতিয়া, ওপৰলৈ যাম। এইখন ওপৰ, চাওক ইমান বস্তু এনেই পৰি আছে, এইবোৰ ইমান এগাল এনেই। ইয়াত ইমান কুঁৱলী, বাহিৰত ঠাণ্ডা পায়, ৰুমত গমেই নাপাওঁ। এয়া মই ইয়াত, আৰু সেইখন চব পাহাৰ ইয়াৰ পৰা দেখি আছোঁ। আৰু সেইখন পতকা, মই জুম কৰি দিছোঁ দেই, এইখন পতকা এতিয়া মানে কুঁৱলীত একো ধৰিব পৰা নাই, পূৰা কুঁৱলী দি আছে। সেয়া মছজিদ ওচৰতে আছে, আমাৰ মছজিদটো। ইয়াতে আজান দিলে পূৰা ধুনীয়াকৈ শুনি পাওঁ। মানুহবোৰ গৈ আছে, এইবোৰ বিল্ডিং পাহাৰৰ ওপৰতে বিল্ডিং বনাই দিছে। মই মানে আণ্টিক কৈছোঁ দেই, আমাৰ ৰুমৰ আণ্টিক কৈছোঁ, যদি আণ্টি ইয়াত মানে খহি পৰে নি? মোক কৈছে নপৰে, কেতিয়াবা পৰিলে আমাৰ ইয়াত নপৰে, এনেকৈ কৈছে। দেখাইছোঁ, মই যোৱাই নাই আজিহে, এতিয়া আজি কি মই আহি আৰু দুদিন, আজি লগাই 3 দিন হৈছে। তথাপিতো এইটো কি বস্তু, এইটো কি বস্তু বা, আজিয়ে দেখিছোঁ পাই। কি যে হয় জানো, এইটো কেনেকুৱা ন, চুইছোঁ, চুবলৈও ভয় লাগিছে। এইটোৱে আণ্টিহঁতৰ পুৰণা ঘৰ আৰু এইটো নতুন। এইবোৰ খেতি কৰিছে মানুহে। ইয়াতো কেঁচা ঘৰ আছে, মই নাই বুলিয়ে ভাবিছিলোঁ। মন্দিৰ হ'ব এইটো। মা, যাবলৈ ভয় লাগিছে দেই। এয়া পাহাৰখন, ইয়াত মানুহ থাকে। এইয়া পোৱালীজনী আছে, মই জুম কৰি দিছোঁ। পাহাৰ কেনেকুৱা ন, অকণমান যদি খহি পৰে কেনেকুৱা হ'ব বাৰু, ভয় লাগে। কেতিয়াও নখহক দেই। এইবোৰ মানুহ, মোৰ কাপোৰ মিলি থোৱা আছে, কাপোৰখিনি লৈ লওঁ। ইয়াত এইবোৰ দি থৈছে। মোৰ ৰুমটো গৰম লাগিব নে ঠাণ্ডা লাগিব, মই এতিয়াই গম পাই যাম গৰম দিনত। মোৰ ৰুমটো কোনটো, মই ধৰিব পৰা নাই ন মোৰ ৰুমটো ইয়াত কোনটো আছিলে। এই পৰিৱেশটো ধুনীয়াই বাৰু, বেয়া নহয়। এইবোৰ ইয়াতে হৈছে, পুৰা ঠাণ্ডা বাহিৰত। এইবোৰ কি গছ জানো, ইয়াতো হৈছে পাই। কাপোৰখিনি লৈ লওঁ। হাই, পুৰা হাঁহিয়ে পাগল হৈ গৈছে, দেখা গ'ল। কামো নাই বাৰু, কিন্তু এনে আনিছোঁ, ভাল লাগিলে, বহুত কমল। আৰু মোৰ ওচৰত ফণী এখনো নাই। মই কেনেকৈ যাম বাৰু, বেডিকেদি যামগৈ, মানে গমেই পাব ইমান টেঙৰ মোৰ। ফণীখন আনিবলৈ পাহৰি গ'লোঁ, আনিছিলোঁ, পৰা নাই, আনিছিলোঁ কিন্তু সেইটো ঘৰৰ বেগত গুচি গ'ল, মানে ঠেক গ'ল লগত। হ'ব, একো নাই, নিজকে পিন্ধি লওঁ দেই, খাইছোঁ। তাৰপিছত মই চাহ খাবলৈ গুচি গ'লোঁ, বহুত টেষ্টি আছিলে। আপোনালোকেতো দেখিলেই মোৰ ফণীখন মানে ঘৰত বেগত গুচি গ'ল। তো সেইকাৰণে মানে মই ফণীখন লৈ লওঁ, আৰু কিবাকিবি মোৰ বহুত দৰকাৰী বস্তু আছিলে, সেইকাৰণে বস্তুবোৰ লৈ লওঁ বুলিকৈ মই মানে ওলাই আহিলোঁ আৰু পূৰা কনফিডেঞ্চত অকলে।
আৰু ছোৱালীবোৰৰ চবৰ পৰীক্ষা হৈ আছিলে PG তো সেইকাৰণে মই সিহঁতক ডিষ্টাৰ্ব দিবলৈও বেয়া লাগিলে সিহঁতৰ এক্সাম চলি আছে তো মোৰ লগত আৰু মোৰ দৰকাৰটো কেনেনো কেলে সিহঁতক মানে ডিষ্টাৰ্ব দিওঁ সেইকাৰণে মই নিদিলোঁ আৰু নিজে ওলাই আহিলোঁ ওলাই আহি পেলাই যাৱতীয় কেইটামান বস্তু আছিলে লৈ লওঁ আৰু যদি কিবা প্ৰব্লেম হয় তেনেহ'লে গুগল মেপ আছেই তো সেইকাৰণে মোৰ ইমান চিন্তা কৰিবলগীয়া কথা নহয় আৰু মই বেছি দূৰ নাই যোৱা মই মোৰ PG পৰা অলপমান জাষ্ট অকণমান ওলাই আহিয়ে মই পূৰা টাউন আছে তাতেই মই গ'লোঁ আৰু পল্টন বজাৰখন মোৰ ওচৰতে তো তাতে মই খোজকাঢ়ি ধুনীয়াকৈ গৈ মোৰ লাগতিয়াল বস্তুখিনি মই লৈ ল'লোঁ আৰু বহুত মানে এনেকুৱা নহয় যে অচিনাকি সেইদিনাখন আম্মাহঁতৰ লগত আহোঁতে মই অকণমান চিনাকি কৰাই দিছিলে আৰু তো সেইখিনি মোৰ ইমান ভয় লগা নাই আৰু মানুহবোৰ দেখিছেনে কিমান ব্যস্ততা কোনো কাকো চাবলৈ ইয়াত সময় নাই আৰু চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিছে আৰু ময়ো নিজৰ কামত মই এতিয়া ভিডিঅ' কৰি আছোঁ দেখিছেনে কোনো চোৱাও নাই তো সিহঁতৰ এইটো নৰ্মেল কথা সিহঁতলৈ সঁচাকৈ বহুত ভাল লাগিলে গৈ পেলাই আজি আৰু এক্সপিৰিয়েঞ্চটো অকলে গুৱাহাটী ফুৰা বৰ ডাঙৰ কথা নহয় কিন্তু সৰু কথাও নহয় বাৰু প্ৰথম আহি পেলাই কোনো ইমান সাহস নকৰিব চাগে নিজৰ তাৰিফ নিজে কৰি দিছোঁ ভিডিঅ'ৰ মাজত বাছত যোৱা কথা আছিলে কিন্তু মই বাছত গ'লে ৰাস্তাবোৰ কেনেকৈ চিনি পাম সেইকাৰণে মই বাছত নগৈ পেলাই খোজকাঢ়ি যোৱাটো বেছি মানে ভাল দেখিলোঁ আৰু ৰাস্তাবোৰ চিনাকি হ'ম আৰু মোৰ কোচিঙৰ যেতিয়া ওচৰতে হয় তো এনেই সদায় খোজকাঢ়িবই লাগিব আৰু গুৱাহাটী আহিছিলোঁ ক্ষীণ হ'ম বুলি কিন্তু ইয়াৰ উল্টা হৈছে মানে মই PGত বেছিকৈ খাবহে ধৰিছোঁ আৰু পঢ়ি থাকিলে মানে মোৰ কি হয় ভোক লাগি থাকে তো তাৰ কাৰণেও অলপমান বস্তু লৈ যাম মানে আজি ভাবিছোঁ আৰু ফ্ৰুটছ লৈ যাম ড্ৰাই ফ্ৰুটছ কিছুমান লৈ যাম সেইবোৰ বুলি ভাবিছোঁ কিন্তু জানো চাওঁ কি হয়গৈ গৈ থাকোঁতে আকৌ ভোক লাগিলেই নহয় 8টাতে ব্ৰেকফাষ্ট কৰা ভোক লাগিলে এতিয়া মই চাই আছোঁ ক'ৰবাত মানে এনেকৈ হেৰি পাওঁ নেকি বস্তুবোৰ দেখিছেনে এইবোৰ কিছুমান তলা চলাবোৰ মই কিনিলোঁ আৰু চাই আছোঁ ক'ৰবাত মানে কিবা পাওঁ নেকি ফাইনেলি এখন পাই গ'লোঁ আৰু পোৱাৰ লগে লগে মই তাত সোমাই দিলোঁ আৰু খালোঁ বাৰ্গাৰ বাৰ্গাৰটোৰ কথা কি ক'ম এনেকুৱা টেষ্টি আছিলে বাৰ্গাৰটো আৰু কফি খালোঁ কফিও বহুত টেষ্টি আছিলে কফি নহয় চাহ আছিলে তো বহুত টেষ্টি আছিলে আৰু বাৰ্গাৰটো আনিম ভাবিলোঁ কিন্তু আনিলে আকৌ মানে থোৱাটোতো একো প্ৰব্লেম নাই থৈ দিম কিন্তু ঠাণ্ডা হৈ গ'লে খাবলৈ ভাল নালাগিব তাততো গৰম গৰম আছিলে বহুত টেষ্টি আছিলে আকৌ যদি নেক্সট যাওঁ তালৈ তো খাম আৰু আপোনালোকেও যদি আহে খাব বহুত ধুনীয়া মজা कोई बात नहीं, दे दीजिए ना और लूंगी ना। अभी गर्मी आने वाली है तो गर्मी के लिए गर्मी सूट अलग है। ये तो মোৰ আৰু শ্বপিং আছিলে মানে কৰিবলৈ কিন্তু মোৰ হঠাতে ফোন আহিলে যে এই জিঅ'টো ফাইবাৰটো লগাবলৈ আহিব মানুহ তো মোক ফোন কৰিলে কাষ্টমাৰ কেয়াৰৰ পৰা যে আপুনি ক'ত আছে আহক আমি মানে কানেকশ্যন কৰিবলৈ আহিছোঁ তো মই আৰু বজাৰখিনিতো বহুতখিনি থাকি গ'ল ন অকলে মোৰ কাপোৰ বজাৰেই হ'ল তো এতিয়া আৰু বহুত বজাৰ আছিলে কৰিবলৈ তো মই সেই পইচাটো দিলে ৰখি আছিলোঁ পইচাটো দিবলৈ তো পইচাটো দিলে আৰু এই কি কয় খুচুৰা পইচাটো তো ল'লোঁ লৈ পেলাই আৰু লগালগ মই মানে উভতিলোঁ মানে যাওঁ এতিয়া আৰু নহ'ব মানে পিছত মই তথাপিতো ভাবিলোঁ তাৰ ওপৰিঞ্চি যদি 2 মিনিট 3 মিনিট ৰখি দিব বোলো কিবা ওপৰিঞ্চি যদি মই ওপৰতে পাওঁ তেতিয়াহ'লে লৈ ল'ম আৰু তো গৈ আছোঁ ফল মূল ল'ব আছিলে মোৰ বহুত কিবাকিবি আছিলে ল'বলৈ মই আকৌ বেগ ইমানেই হৈ গ'ল মোৰ হাতত মানে মই আৰু দাঙিব পৰা নাই যেনে তেনে গৈছোঁ আৰু উভতি যাওঁ মানে তাত মাজে মাজে বস্তুবোৰ চাই গৈছোঁ আৰু কিবা আছে নেকি আৰু সিহঁতি এইফালৰ পৰা মোক ফোন কৰি আছে জল্দি আহক আৰু মই এইফালে বস্তু চাই আছোঁ কি ক'ম যদি সিহঁতি ভিডিঅ'টো দেখে ন একদম মোক মানে ভাবিব আৰু এইজনীয়ে মোক ৰখাই পেলাই তাই শ্বপিং কৰি আছে তো ভাল লাগে ন 2বাৰ 3বাৰ আহিবলৈ মন নাযায় আৰু সময় নহ'ব আৰু বস্তু চাইতো নোলোৱাকৈ থাকিব নোৱাৰি ন সেইকাৰণে আগে বস্তু চাই লৈছোঁ তহঁতি 2 মিনিট ৰবি মই আগে বস্তুখিনি মোৰ ভাগৰ লৈ ল'ম গৈ আছোঁ আৰু স্পীডত গৈ আছোঁ এই দাদাহঁত আহিলে আহি পেলাই মই ইয়াক মই ইয়াত থাকোঁ আপোনাৰ ঘৰ এইটো ন আপুনি লয়াৰ হয় ন সেই তলৰ মালিক মই কেতিয়াবা কিবা সুধিব থাকিলে আপুনি ক'ব দেই হেল্প কৰি দিব মালিকৰ ভায়ে কয় নিশ্চয় আৰু তুমি আজি থাকা নি লয়াৰ হয় মোক কৈছে তুমি সহায় কৰি দিব দেই তুমি কিবা থাকিলে ঠিক আছে মই ভিডিঅ' কৰি আছোঁ আৰু ইয়াক কৈছোঁ মই ভিডিঅ' কৰিম দেই আপোনালোকে চাই থওক ধুনীয়াকৈ কৰা বুলি কৈছে লগাই দিছে আৰু মই প্ৰশ্ন সুধি আছোঁ যে এইটো আকৌ যদি মই বেলেগ জেগাত যাওঁ ট্ৰান্সফাৰ কৰিব পাৰিম নে নোৱাৰিম কি কৰিব লাগিব কি নিব লাগিব সুধি লৈছোঁ মানে একদম ক্লিয়াৰ হৈ লৈছোঁ নহ'লে একদম মই কথাবোৰ আধা কৰোৱা হৈ থাকিলে পাছত মোৰ বহুত প্ৰব্লেম হয় কাষ্টমাৰক ফোন কৰোঁতে মোৰ মানে জান ওলাই যায় সেইকাৰণে সিহঁতৰ লগতে ক্লিয়াৰ কৰি লৈছোঁ ধুনীয়াকৈ লগাই মেলি দিলে বাৰু এই তলত যে দেখিছে ডাইনিঙৰ ওপৰত ৱাৰখিনি এইখিনি মোৰ এনেই ৱেষ্ট গ'ল কাৰণ
সেইখিনি বোলে কামৰ নহয়, সেই কম যে ৱাৰ সেইখিনি কাম নহয় বোলে। এনেই বেয়াও লিষ্ট কৈছে মোক কাপোৰ চাপোৰ হেৰি কৰিবলৈ মেলিবলৈ সেই ভাল হ'ব আৰু বোলে সেই কৈ আছে আৰু মই বোলো আপোনালোকে লৈ যাওক, নাই সিহঁতি নিনিয়ে, সিহঁতৰ ওচৰত বোলে ধেৰ আছে। সিহঁতি যোৱাৰ পাছতে মই এইবোৰ খুলিছোঁ। এইযোৰ জোতা ল'লোঁ 100 টকা, জোতা নহয় এইযোৰ চেণ্ডেল হয়, 100 টকা লৈছে। আৰু ইয়াত টপ প্ৰাইজ নকওঁ, প্ৰাইজ আপোনালোকে কওক কিমান হ'ব লাগে। এইটো দুটা শ্লেক্স লৈছোঁ, মানে শ্লেক্স নহয় প্লাজো টাইপৰ হয়, মানে বাহিৰতো আউটতো পিন্ধিব পাৰি। তাৰপিছত এয়া চিলক মোৰ গেছৰ প্ৰব্লেম আছে তো লৈ লৈছোঁ। তাৰপিছত সেইটো টেক শ্বুট ল'লোঁ, সেইটো নাইট ড্ৰেছ দুযোৰ ল'লোঁ, মানে শ্বুট ল'লোঁ দুটা। তাৰপিছত এইটো পেণ্ট ল'লোঁ, তাৰপিছত আকৌ ঘড়ী এটা ল'লোঁ, ঘড়ীটো দেখাম বাৰু, এইটো ঘড়ী এটা ল'লোঁ। তাৰপিছত ছানগ্লাছ এযোৰ ল'লোঁ, সেইযোৰ ক'ত থ'লোঁ জানো কিনাৰত, আৰু এয়া তলা ল'লোঁ দুটা ল'লোঁ, নেইল কাটাৰ ল'লোঁ। তাৰপিছত আকৌ ওলাই আহিলোঁ মই, সিহঁতি যোৱাৰ পাছত মোৰ বস্তু থাকি গ'ল বুলি কৈছিলোঁ যে, আকৌ ওলাই আহিলোঁ। তাৰপিছত এতিয়া এইখিনি বজাৰ কৰি ল'লোঁ আজি, মই ইমান কমত পালোঁ। আৰু আজি মই খোজকাঢ়ি অকলে গ'লোঁ, এনেতো আৰু দেখিলে ন কেনেকৈ গ'ল কি কথা। এতিয়া জিঅ' ফাইবাৰটো লগাবলৈ আহিছিলে ন ল'ৰাটোৱে, সেইকাৰণে মই জল্দি গুচি আহিব লগা হ'ল, মানে মোৰ বাল্টি চাল্টি সেইবোৰ থাকি গ'ল। সেইবোৰ আকৌ কালি যাম, কালি গৈ পেলাই আনিমগৈ, ক্লাছৰ পৰা বাহিৰে যামগৈ বাল্টি চাল্টি আনিবলৈ, কালি ক্লাছ আছে। আৰু এতিয়া মানে কি কৰোঁ, কেলচি এটা আনোগৈ, কেলচিটো আনিব লাগিব কাৰণ কালি ক্লাছ আছে। আৰু মই ঘৰততো এৰি আহিলোঁ কেলচিটো, তেনেকেই মই মোবাইলত কৰিছোঁ কামবোৰ, কিন্তু মোবাইলততো নহয় ন, ক্লাছততো মোবাইল ইউজ কৰিব নিদিব, তো সেইকাৰণে কেলচিকে ইউজ কৰিব লাগিব। তো যাওঁ এতিয়া বাহিৰলৈ যাওঁ, এইযোৰ পিন্ধি আছোঁ, এইযোৰকে পিন্ধি যাওঁ, গৈ পেলাই মই কেলচি এটা প্ৰথমতে আনোগৈ, ঠিক আছে। আৰু তাৰপাছত ভিডিঅ'টো ইয়াতে শেষ কৰিম, কাৰণ আৰু বহুত ভাগৰ লাগিছে। এইখিনি যিখিনি মই দেখাইছোঁ দেই, এইখিনি যিখিনি আছে এইবোৰ চব মানে মোৰ জাপিব লাগিব। মোৰ ৰুমটোৰ অৱস্থা দেখিছে নাই। ফাইনেলি মোৰ জিঅ' ফাইবাৰটো লাগি গ'ল আৰু মোৰ ধুনীয়াকৈ লেপটপ চলিছে, মোবাইল চলিছে। কিন্তু কথা এটা হ'ল কি, মোৰ অভাৰ ডিউ হৈ আছিলে, মই বেলেঞ্চ পে' কৰিবলৈ আছেই, তাৰ পাছতো ইণ্টাৰনেট চলি আছে। মই ভাবিছোঁ মানে কাটি দিব নেকি, কাটি দিব চাগে, এতিয়া কানেকশ্যনটো বহুত দিনৰ মূৰত আকৌ নতুনকৈ কৰা হ'ল যে, তাৰ কাৰণে চলি থাকিব পাৰে। হ'ব বাৰু একো নাই, চলিলেই হ'ল। আৰু পে'মেণ্টটো কৰিবই লাগিব, খালি বেছি নহ'লেই হ'ল। আৰু এইখিনি কাপোৰ দেখিছেনে, গোটেই একদম মেচি হৈ আছে, মই গোটেইখিনি জাপিব লাগিব। কথাবোৰ কৈ আছিলোঁ কিন্তু মানে ভইচটো ভাল নাহিলে কিনে মই মানে এইটো কি কৰিলোঁ, তাৰ অডিঅ'টো মানে মিউট কৰি পেলাই আকৌ নিজে ভইচ অভাৰ দিছোঁ ইয়াত। কৈ আছোঁ কি ল'লোঁ, আকৌ যে গৈছিলোঁ মানে জিঅ' ফাইবাৰটো লগোৱাৰ পাছত আকৌ যাব লগা হ'লতো, কাৰণ বস্তুবোৰ আনিবলৈ আছিলে, তাৰ কাৰণে মানে কি আনিলোঁ আপোনালোকক দেখাম। এইটো এটা কেলকুলেটাৰ আনিলোঁ, তাৰপিছত নাছিলে মোৰ, কিন্তু ঘৰৰ পৰা গুচি গ'ল। এইটো চাবোনৰ কেছ এটা আনিলোঁ, তাৰপিছত মগ এটা আনিলোঁ গা ধুবলৈ মানে। আৰু কাপোৰখিনিতো আপোনালোকে দেখিলেই, আকৌ হাইলাইটাৰ আনিলোঁ, তাৰপিছত ষ্টিকি নোট আনিলোঁ, তাৰপিছত নাৰিকল তেল, মোৰ নাকটো যে একদম বিষ এতিয়ালৈকে ভাল হোৱা নাই, তাৰ কাৰণে সেই বস্তুখিনি আনিলোঁ। এতিয়া জাপিবলৈ আছে আৰু চাই আছোঁ কিবা কিবি আনিছোঁ নেকি, আৰু নাপালোঁ বিচাৰি। হেৰি এখন আছিলে, এইটো ছানগ্লাছ এযোৰ আছিলে, সেইযোৰ ভইচটো ভালকৈ নাহিলে কিনে আকৌ মই এইটো চাইলেণ্ট কৰি আকৌ মই মানে ইয়াত ভইচটো দিছোঁ। এইটো নাম কিন্তু কিলো, নামটো কিলো। ত' মই কিন্তু আধা কিলো লৈ আহিলোঁ, খাই চাওঁনো কি হয়। অৰেঞ্জতকৈ কিন্তু ইয়াৰ দামটো কম দেই, সেইটোৱে মই কৈছোঁ কিলো, আধা কিলো আনিলোঁ। সেইখিনি থৈ দিলোঁ। আৰু বস্তুবোৰ মানে গোটেই মোৰ বিচনাখন বেছি হৈ পেলাই অৱস্থা বেয়া হৈ আছে। তো আৰু সেই এটক মানে 10 টকাত দেখিছে ন, সেইটো এটা কাহিনী, দীঘল কাহিনী, সেইটো মই বেলেগ এদিনা ক'ম বাৰু। এই ষ্টৰিটো মই বেলেগ এদিনা ক'ম, ইয়াত ক'বলৈ নোৱাৰোঁ কাৰণ টাইম নহ'ব, বহুত দীঘল হৈ যাব। আৰু এইযোৰ জোতাযোৰ দেখাইছিলোঁ যে, সেইযোৰ কালি মই মানে কালি পিন্ধি যাম আৰু ক্লাছলৈ। আৰু সেইটো লৈ লৈছোঁ যে জাপি লৈছোঁ। মই ভালকৈ জাপিব নোৱাৰোঁ দেই, সঁচা কথা ক'বলৈ গ'লে। কাপোৰ জপাত মই আৰু কাপোৰ ধোৱাত একদম মানে 0.0 মানে দিলে গুচি যাব, আৰু ডেচিমেললৈ গুচি যাব মানে মোৰ, মানে যদি পইণ্ট ৱাইজত মানে মোক ৰেট কৰে। এইটো ভাল লাগিছে ন, এইটো আগফালে মানে ডিজাইন আছে, আৰু আগফালে এটা বেলেগ, পিছফালে এটা বেলেগ। চাওঁ এইটো কিহৰ লগত ভাল লাগিব, পিন্ধিব লাগিব। এনেই ভাল লাগিলে কেলৈ ল'লোঁ, কিবা লগত পিন্ধিম বুলিকে মই লোৱা নাই, আৰু কিহৰ লগতনো পিন্ধিম কি কৰিম সেইবোৰ মই ডিচাইড কৰি লোৱা নাই, জাষ্ট ল'লোঁ। আৰু জাপিব নোৱাৰিলোঁ দেখিছেনে, আকৌ এবাৰ জাপিব লগা হৈছে। আৰু এইবাৰ এইখিনি জাপি লওঁ, তাৰপিছত আপোনালোকক দেখাম বুলিকে মানে মই কৈছোঁ। আৰু এতিয়া মেগী দিছে, মেগীটো খাই লওঁ, আৰু চাহ, গাখীৰ চাহ। আজি এইটো মই নতুন কাপটোত খাইছোঁ। এতিয়া মই খাই লওঁ, খাই পেলাই পঢ়িম, তাৰপিছত আৰু ভিডিঅ' নবনাওঁ, সেইটো ভিডিঅ'কে আপলোড কৰি দিম দেই। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ, বাই।